20 तारीख है जी ना। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকে কেনেকুৱা আছে? নিশ্চয় আশা কৰিছোঁ ভালেই আছে। ভালেই থাকক, সুস্থ থাকক, এই কামনাই কৰোঁ। আৰু এয়া চাইছে, মই ঘৰটো চাফা কৰি আছোঁ। ঘৰটো বহুত লেতেৰা হৈছে, মকৰাই জাল গুঠিছে। এই কেইদিন ধৰি ভাবি আছিলোঁ চাফা কৰিম, কিন্তু সময় নহ'ল। আজি ল'ৰাটোৰ স্কুল বন্ধ, ভাবিছোঁ আজিয়ে ৰাতিপুৱাই মই কামত লাগি যাওঁ। আৰু এয়া চাইছে, ছোৱালীজনী টোপনিৰ পৰা উঠা নাছিল, এতিয়া উঠিছে আৰু তাই কান্দি আছে। বিচনাৰ পৰা লমাই দিব লাগে। আৰু এয়া চাইছে, মই এদিকে চাফা কৰি আছোঁ। ঘৰত মকৰা জাল হৈ থাকিলে ভাল নালাগে, মই কেইদিন পিছে পিছে চাফা কৰোঁ। ভিনদেউ বাইদেৱে ইয়াত খৰি কাটি আছে বিহুৰ কাৰণে। বিহু আহিব অলপ পিছত, কালি আমাৰ বিহু হয়, খানা হ'ব। বিহু নহয়, খানা খাব আমাৰ। খানা কাৰণে কাটি আছে ইয়াত। এই মই ঘৰ চাফা কৰি আছে, ঘৰটো লেতেৰা হয়। এটা ৰুম চাফা কৰা হ'ল, এতিয়া আৰু এটা ৰুমত আহিছোঁ চাফা কৰিবৰ কাৰণে। চাফা কৰাৰ আগত ভাবিছোঁ লেপটো চবকেইটা ৰ'দত দিওঁ, তাৰপিছত চাফা কৰিম। এতিয়া মই লেপটো চব গাৰু এইকেইটা ৰ'দত দি আছোঁ। এয়া চাইছে, পুতলাকেইটাও ধুই দিছোঁ। এইকেইটা লেপটো চবকেইটা গাৰু এইকেইটা ৰ'দত দিছোঁ। এয়া চাইছেনে, মই তোচকটো ৰ'দত দিব যাওঁতে চেয়াৰটো কেনেকৈ লুটি খাই পৰিছে। মই এতিয়া এটা হাতেৰে কেনেকৈ দাঙিম। তাৰপিছত মোৰ হাজবেণ্ডে মোৰ ওচৰতে আছিলে, মোৰ হাজবেণ্ডে উঠাই দিলে। সঁচাকৈ মোৰ হাজবেণ্ডে বহুত হেল্প কৰে আৰু মোৰ হাজবেণ্ড বহুত ভাল, মোৰ কথা বহুত বুজি পায়। কাপোৰ কানিকেইটা ৰ'দত দি এয়া চাইছে, মই এতিয়া এইটো ৰুমটো চাফা কৰি আছোঁ। এইটো ৰুমটো চাফা কৰি পাকঘৰটো চাফা কৰিম। আৰু এটা ৰুম চাফা কৰা হ'ল। ৰছীটো ইয়াতে আছে। এই হেৰি কি কয়, বাল্টিঙৰ ৰছী চা। এতিয়া ওপৰটো চাফা কৰা হ'ল, এতিয়া মই তলটো সাৰি আছোঁ। লৈ যাম, তই পটাপট ভাত খুৱাই লৈ যাম। আকৌ তাক ভাতটো খুৱাই লৈ যা। ভাতটো লৈ যাম কিছুমান খাই ভাত খোৱা। ভাতটো খুৱাই লৈ যা। নালাগে যাব বাড়ি দুলাই থাকিব কামত চিৰি নাম মই। নাই 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 নাই। ভাতটো হৈ যায়, মানে পানী বেছি হৈছে। আমাৰ স্কিনটো দি দে, শুকাই দালিটো বদিব লাগে। মই কাপোৰ ধোৱাই নাই।
কাপোৰ ধুব লাগিব আজি গৈ ৰ'দত কাপোৰ ধুব লাগিব, আকৌ ভিতৰত যাব লাগিব। আজি গৈ কাম আছে ৰে। সেইকাৰণে দিয়াক লৈ যাম দে কামেই কৈছে। তাত মুনুক দি কিনে তাৰ পৰা যে অলপ ৰেষ্টও ল'ব নোৱাৰে। ইমান কাম। আৰু কি মই যে লেতেৰা পেটত থাকিব নোৱাৰোঁ যে, এইটোৱে মেইন কথা। লেতেৰা হৈ থাকিলে ঘৰ বাৰী ভাল নালাগে। দিনটো চাফাই কৰি চাফ-চিকুণ থাকিলে ভাল লাগে চাবলৈ। মোৰ যে লেতেৰা হৈ থাকিলে যে গাটো একদম কেনেকাই লাগে দেই। ভাল নালাগে। কিমান দিন ধৰি ভাবি আছোঁ, ঘৰটো চাফা কৰিম। কিমান দিন হৈছে চাফাই কৰা নাই। আমি আজি নিচিনা আজি চাফা কৰিমেই। মাটিৰ ঘৰ যে জ্বালাই একেই মাটিৰ ঘৰ। ধুনীয়াৰ কাম। চাইছেনে কিমান জাবৰ ওলাইছে? ৰাতিপুৱাৰ পৰা ৰেষ্টে ল'ব নোৱাৰোঁ। ৰাতিপুৱা উঠি পেলাই কামত লাগি উঠিম। ঘৰটো সাৰি কাপোৰ ধুম। ভাতটো বনালোঁ ৰাতিপুৱাই, ভাত চব্জিটো হ'ল। আৰু এইফালে চাওক কিমান কাপোৰ ৰ'দত দিছোঁ। মই কেইদিন পিছে পিছে এইকেইটা কাপোৰকেইটা ৰ'দত দি থাকোঁ। কি আনিছা বিস্কুট আৰু 10 টকা চিনি। লৈ যাম 10 টকা চিনি। চাহ বনাবি যা চকী অলপ। চাহটো খাই পিছত কাপোৰ ধুম। চাওক কিমান জাবৰ ওলাইছে। জাবৰ বলে ধৰ কৈ দে। চাহ বনাম চাহ বনাব। মই বনাব পাৰিম। নাই তই পাৰিবি নেকি চাহ বনাব? তই নোৱাৰিবি। চাইছেনে? ল'ৰাটোৱে বোলে চাহ বনাই। জল দি পেলাই, চিনি দি পেলাই। চাহ বনাব পাৰিলেতো আৰু চিন্তাই নাছিলে। এতিয়া মোৰ ঘৰটো চাফা কৰা হ'ল। অঁ এতিয়া ধুনীয়া চাফা দেখিছে দেই ঘৰটো আৰু এটা বিছনা আছে, এইটো আধা উঠাই থৈ দিছোঁ। মই বনাম। কি চাহ। কৈ দিয়ক। কি ৰেচিপি? চাহ বনাই দি ৰেচিপিটো কৈ দিয়ক। কেনেকুৱা বনাই? তুমি বনাব চাহ? পাৰিবা? অঁ। তুমি যদি চাহ বনাব পাৰা হয় তেনে টেনচনে নাছিলে। অলপ চাহ বনোৱা প্ৰতি। চাহটো খালোঁ। এয়া চাওক কিমান কাপোৰ আছে, এইকেইটা ধুম এতিয়া। ঠিক আছে বাৰু, মই কাপোৰকেইটা ধুই লওঁ, তাৰপিছত আকৌ দেখা হ'ব। কাপোৰ কানি ধুই গা পা ধুলোঁ আৰু এতিয়া মই ৰেডি হৈছোঁ গোটলৈ যাবৰ কাৰণে, বন্ধন গোটলৈ। এতিয়া মই গৈ আছোঁ। এতিয়া মই গোটৰ পৰা আহি পালোঁ আৰু এয়া চাইছে কিমান কাম কৰি আছে। এয়া ৰ'দৰ পৰা এইকেইটা কাপোৰকেইটা আনি থলোঁ আৰু এইদিকে চাওক এসোপা কাপোৰ। এয়া বিছনা হাতি কি অৱস্থা। এতিয়া মই ভাতটো খাই লওঁ। ৰাতিপুৱাৰ পৰা ভাতেই খোৱা নাই। চাহ খালোঁ দুবাৰ, কামৰ কাৰণে সময় পোৱা নাই। ভোকো লাগিছে। ভাতটো খাই লওঁ, তাৰপিছত কাপোৰ কানিকেইটা ভাজ কৰিম।
ঠিক আছে বাৰু, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি ক'ব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ মোৰ চেনেলত যোন আহিছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাছত থকা বেল আইকনটি বজাই দিব। দেখা হ'ব পৰৱৰ্তী ভিডিঅ'লৈ। আজিলৈ টাটা।